Hello guys, welcome back to my channel Horror Explorer Assamese. মই আজি আপোনালোকৰ আগত 2021 চনত ৰিলিজ হোৱা মাৰাঠী মুভি লাপাছাপিৰ ৰিমেক চোৰীৰ এক্সপ্লেনেশ্যন লৈ আহিছোঁ। তো চিনেমাখনত এখন ঠাইত ডাঙৰ ডাঙৰ খাহনিৰ মাজত এটা ঘৰ থাকে য'ত কোনোবা তিৰোতা তাত আত্মহীয়া গৰ্ভৱতী হ'লে এটা ডাইনী তিৰোতাৰ ভূত এটাই আহি তিৰোতাজনীক ভ্ৰমৰ জৰিয়তে কিছুমান ভয়ংকৰ দৃশ্য দেখায় তাইৰ পেটৰ ভিতৰত থকা কেঁচুৱাটোক মাৰি পেলায়। সাক্ষী যিয়ে চহৰৰ পৰা আহি তাত থাকিবলগীয়া হোৱাত তাইৰ লগতো এনেকুৱা অসাধাৰণ ঘটনা হ'ব ধৰে। এতিয়া সাক্ষী সেই ডাইনী তিৰোতাৰ আত্মাটোৰ পৰা নিজৰ কেঁচুৱাটোক বচাব পাৰিলেনে? এই ডাইনী তিৰোতাজনীৰ আচল ৰহস্য কি? কিয় তাই বাকী তিৰোতাৰ পেটৰ কেঁচুৱাবিলাক মাৰি পেলায়? ৰহস্য জনাৰ পিছত আপোনালোকে শ্বক হৈ যাব। তো আহক মোৰ লগত এক্সপ্লেনেশ্যনলৈ। তো চিনেমাখনৰ আৰম্ভণিত ডাঙৰ ডাঙৰ ঘাঁহনিৰ মাজত এজনী গৰ্ভৱতী তিৰোতা কাৰোবাৰ পৰা পলাই থাকি হঠাৎ মাটিত বাগৰি পৰোঁতে তিনিজন সৰু ল'ৰা আহি তাইলৈ চুৰি এখন যাচি দি কয়, আমি হেনো তোমাৰ পেটৰ ভিতৰত থকা কেঁচুৱাটোৰ লগত খেলিব বিচাৰোঁ। প্ৰথমে তাইক যাব দিবলৈ সিহঁতক অনুৰোধ জনায়, কিন্তু লাহে লাহে তাই মুগ্ধ হ'ব ধৰে আৰু চাকুখন লৈ নিজৰ পেটত সানি কেঁচুৱাটোক মাৰি পেলায়। তাৰপিছত আমি সাক্ষী আৰু হেমন্তক দেখোঁ। সাক্ষী আত্মহীয়া গৰ্ভৱতী আছিল, কিন্তু হেমন্তে ব্যৱসায়ৰ বাবে ঋণ লোৱাত আৰু সেই ঋণ ঘূৰাই দিব নোৱাৰাত তাক বেয়াকৈ প্ৰহাৰ কৰে আৰু 24 ঘণ্টাৰ ভিতৰত ঋণ ঘূৰাই দিব কওঁতে সিহঁতে উপায়বিহীন হৈ সিহঁতৰ ড্ৰাইভাৰ কাজলাৰ মত অনুসৰি পইচাৰ যা যোগাৰ নোহোৱালৈকে সিহঁতে কাজলাৰ গাঁৱলৈ চুপিবলৈ যায়। সিহঁতে গৈ কাজলাৰ গাঁও পাওঁতে আমি ধৰিব পাৰোঁ প্ৰথম দৃশ্যত দেখুওৱা ঠাইখিনি। কাজলাই কয়, এই ঘাঁহনিৰ মাজেৰে চিধা গৈ থাকিলে শেষত এটা ঘৰ পাব আৰু সেই ঘৰটোত সিহঁতে আৰামছে থাকিব পাৰিব। সিহঁতে গৈ সেই ঘৰটো পাওঁতে আমি দেখোঁ সেই ঘৰটো দেখাত বিৰাট ভয়ংকৰ। ৰাতিৰ আহাৰ খাই থাকোঁতে সাক্ষীয়ে কাজলাৰ ঘৈণীয়েক ভানুদেৱীক এই ঘৰটোৰ বিষয়ে সোধোতে কয়, এইটো কাজলাৰ ভায়েক য়োগেশ্বৰৰ ঘৰ, কিন্তু যেতিয়া তাৰ মৃত্যু হৈছিল তেতিয়াৰ পৰা ইয়াত কোনো নাথাকে। নেক্সট দিনা সাক্ষীয়ে ঘৰটোৰ ইফালে সিফালে চাই এটা জ্বলা কোঠালি দেখে। তাই সেই কোঠালিটোৰ ভিতৰত সোমাই কোঠালিটোৰ মুখেৰে এটা ৰাস্তা দেখে আৰু সেই ৰাস্তাটোৰে যাওঁতে এটা ভয়ংকৰ কুঁৱা দেখা পায়। তেতিয়া হেমন্ত আহি পায় আৰু হেমন্তে কয় সি পইচাৰ যোগাৰ কৰিছে, কিন্তু আনিবলৈ আকৌ চহৰ যাব লাগিব। পৰহি দিনা সি কাজলাৰ সৈতে চহৰলৈ যাব। এই কথা শুনি সাক্ষীয়ে অকলে ইয়াত থৈ যাবৰ কাৰণে তাই অলপ দুখী হয়। তেতিয়া ভানুদেৱীয়ে সাক্ষীৰ ওচৰত আহি তাইক দুখী হ'বলৈ মানা কৰে আৰু তাইৰ মুড ঠিক কৰিবলৈ কাহিনী এটা শুনায়। ভানুদেৱীয়ে কয়, এখন গাঁৱত এডাল জোপোহা গছৰ ওপৰত কাউৰী এটাই তাইৰ পৰিয়ালৰ সৈতে আৰামছে বাস কৰি আছিল। কিন্তু এদিন হঠাৎ সেই গছডালত এডাল ভেটিসাপে আহি গোটেই গছডাল বিষাক্ত কৰি পেলায়। কাউৰীটিয়ে যেতিয়াই কণী পাৰে তেতিয়াই সাপডালে আহি খাই যায়। কিন্তু এদিন হঠাৎ সেই গছডালত পাৰ চৰাই এটাই বাস কৰিব আহে। তেতিয়া কাউৰীটোৰ মনত এটা বুদ্ধি উপজে। তাইৰ কণীকেইটা পাৰ চৰাইটো নাথাকোঁতে পাৰ চৰাই কণীৰ লগত খা সলনি কৰে আৰু তাৰপিছত সেই সাপডালে কাউৰীটোৰ বাহাত আহি পাৰ চৰাইৰ কণীকেইটা খাই যাওঁতে তাইৰ কণীকেইটা লৈ আহি পুনৰ সুখেৰে জীৱন যাপন কৰে। যেতিয়া সাক্ষীয়ে সোধে বেয়া কোন, সাপডাল নে কাউৰীটো, ভানুদেৱীয়ে একো নকয়। নেক্সট দিনা হেমন্ত যোৱাৰ পিছত সাক্ষীয়ে সেই তিৰোতাজনীক দেখা পায় যিজনীক আমি প্ৰথম দৃশ্যত দেখা পাইছিলোঁ। ভানুদেৱীয়ে কয়, এইটো মোৰ ল'ৰা ৰাজবীৰৰ ঘৈণীয়েক ৰাণী। তাই যেতিয়া আত্মহীয়া গৰ্ভৱতী আছিল তাই এদিন হঠাৎ উজুতি খাই বেয়াকৈ পৰি যোৱাৰ কাৰণে তাইৰ পেটৰ ভিতৰত থকা কেঁচুৱাটো মৰি যায় আৰু তেতিয়াৰ পৰা তাই কাৰো লগত একো কথা নকয়, সকলো সময়তে দুখমনে থাকে। এতিয়া কথাটো হ'ল ভানুদেৱীয়ে সাক্ষীক মিছা কথা কিয় ক'লে? কাৰণ প্ৰথম দৃশ্যত আমি ভালদৰে দেখিছিলোঁ ৰাণীৰ লগত আচলতে হৈছিল কি। ভানুদেৱীয়ে ৰাণীক কৰা বেয়া ব্যৱহাৰ দেখি সাক্ষীৰ বেয়া লাগে। ৰাতি হেমন্ত নোহোৱাৰ বাবে ভানুদেৱীয়ে তাইৰ লগত থাকিব বুলি কয়, কিন্তু ৰাণীক কৰা বেয়া ব্যৱহাৰৰ পিছত সাক্ষীয়ে ভানুদেৱীক লাহে লাহে বেয়া পাব ধৰে। তাৰপিছত তাই বাহিৰলৈ যাওঁতে সেই তিনিজন ল'ৰা দেখে। তাই তিনিজন সৰু ল'ৰা দেখি সিহঁতৰ লগত খেলিব ধৰে, কিন্তু সেইখিনি সময়ত ভানুদেৱীয়ে আহি তাইক ভিতৰলৈ লৈ যায়, ধমকি দি সেই ল'ৰাকেইটাৰ পৰা আঁতৰত থাকিব কয় আৰু গোটেই ৰাতি সাক্ষীৰ ওপৰত নজৰ দি থাকে। নেক্সট দিনা সাক্ষীয়ে পুনৰ সেই ল'ৰা তিনিটাক দেখা পায় আৰু সিহঁতৰ পিছে পিছে যাওঁতে সেই জ্বলা কোঠালিটোৰ সন্মুখত এটা ৰেডিঅ' পায় আৰু অট'মেটিক গীত এটা বাজি উঠে। গীতটো এনেকুৱা ধৰণৰ, লাপ্পা চাপ্পি খেলনৱা ছোটি মাই। সেইখিনি সময়ত ভানুদেৱীও আহি পায় আৰু ৰেডিঅ'টো তাইৰ হাতৰ পৰা কাঢ়ি নি দলিয়াই কয়, মই তোক মানা কৰিছিলোঁ না সিহঁতৰ পৰা আঁতৰত থাকিব। তেতিয়া সাক্ষীয়েও তাইক ওলোটাই প্ৰত্যুত্তৰ দিয়ে। ভানুদেৱীয়ে কয়, মই জানো তোৰ পেটৰ ভিতৰত ল'ৰা নহয় ছোৱালী আছে। যেতিয়া হেমন্তে গম পাব তেতিয়া সি মনত বহুত দুখ পাব। এইবিলাক শুনি সাক্ষীয়ে ডিচাইড কৰে তাই আৰু এদিনো ইয়াত নাথাকে।
তাই হেমন্ত অহালৈ বাট চায় আৰু যেতিয়া হেমন্ত আহি পায় তাই ভান্নদেৱীৰ বিষয়ে সকলো কথা কৈ ইয়াৰ পৰা যাব জিদ কৰে। হেমন্তেও তাইৰ কথা শুনি যাব সন্মত হয় আৰু যাব ওলাওঁতে কাজলা আৰু ভান্নদেৱীয়ে পিছফালৰ পৰা এটেক কৰি দুয়োটাকে বেহুচ কৰি দুয়োটাকে এখন পূজাত বহাই তন্ত্ৰমন্ত্ৰৰ দ্বাৰা পূজা পাঠ কৰাৰ পিছত তান্ত্ৰিকজনে 3টা আঙুলি দেখুৱাই কিবা বুজাব চেষ্টা কৰে। তাৰ পিছত আমি সাক্ষীক দেখোঁ। তাইক ভান্নদেৱীয়ে সেই বিচনাখনত বান্ধি কয়, তোক আজি মই আৰু এটা কাহিনী শুনাম। এতিয়া খোলা যাব আচল ৰহস্য। কি বিচাৰিছে কাজলা আৰু ভান্নদেৱীয়ে সাক্ষী আৰু হেমন্তৰ পৰা। ভান্নদেৱীয়ে কোৱা আৰম্ভ কৰে, কাজলাৰ ভাইক য়োগেশ্বৰক যেতিয়া আমি সুনেনী নামৰ তিৰোতা এজনীৰ লগত বিয়া কৰাই দিছিলোঁ, সুনেনী আচলতে আছিল এজনী ডাইনী আৰু আহিয়ে মোৰ ল'ৰাকেইটাক তন্ত্ৰমন্ত্ৰৰে নিজৰ কৰি লৈছিল। ইয়াৰ অৰ্থ হ'ল যিকেইজন সৰু ল'ৰা ঘৰটোৰ ইফালে সিফালে ঘূৰি থাকে সেইকেইজন আচলতে ভান্নদেৱীৰ ল'ৰাৰ আত্মা। তাৰপিছত সুনেনী গৰ্ভৱতী হয়। ভান্নদেৱীয়ে ভাবিছিল এতিয়া চাগে সকলো ঠিক হ'ব, কিন্তু তাইৰ বাকী ল'ৰাকেইটা ওলোটাই বেছিকৈহে সুনেনীৰ লগত থাকিব লয়। সেই দেখি ভান্নদেৱীয়ে য়োগেশ্বৰক সুনেনীক বুজাব কওঁতে সেই চাকুখনেৰে প্ৰথমে য়োগেশ্বৰক মাৰি পেলায়, তাৰপিছত নিজৰ পেট তেনেদৰে কাটি সেই কুৱাটোত গৈ জঁপিয়াই নিজকো মাৰি পেলায় আৰু তাৰপিছত ভান্নদেৱীৰ ল'ৰাকেইটাকো এনেদৰে মাৰি পেলায়। ভান্নদেৱীয়ে ইয়াৰ পিছত বাচি থকা ডাঙৰ ল'ৰা ৰাজবীৰৰ বিয়া ৰাণীৰ লগত কৰাওঁতে তাই আত্মীয়া গৰ্ভৱতী হোৱাত সুনেনীৰ আত্মাই তাইৰো পেট কাটি তাইৰো কেঁচুৱাটোক মাৰি পেলায় আৰু ৰাজবীৰৰ বাকী দুবাৰ বিয়া কৰাওঁতে এইবাৰ কেঁচুৱাৰ লগতে বাকী দুজনীকো লগত মাৰি পেলায়। ভান্নদেৱীয়ে কয়, কিন্তু আমি এতিয়াও হাৰ মনা নাই। ৰাজবীৰৰ বিয়া এইবাৰ আমি চহৰত কৰাইছোঁ আৰু তাৰ ঘৈণীয়েকো আত্মীয়া গৰ্ভৱতী। তান্ত্ৰিকজনে কৈছে যদি কোনোবা আত্মীয়া গৰ্ভৱতী তিৰোতাই 8 মাহৰ প্ৰথম 3 দিন ইয়াত সুনেনীৰ আত্মাৰ পৰা নিজৰ কেঁচুৱাটোক বচাই ৰাখিব পাৰে তেন্তে সিহঁতৰ ওপৰত লগা অভিশাপ গুচি যাব। এতিয়া সাক্ষীয়ে যদি 3 দিন এই ডাইনীটোৰ পৰা নিজৰ কেঁচুৱাটোক বচাই ৰাখিব পাৰে তেন্তে নিজৰ কেঁচুৱাটোৰ লগতে ৰাজবীৰৰ ঘৈণীয়েকৰ পেটত থকা কেঁচুৱাটো সুনেনীৰ অভিশাপৰ পৰা বাচি যাব আৰু ভান্নদেৱী আৰু কাজলাৰ পৰিয়াল এই অভিশাপৰ পৰা মুক্ত হৈ যাব। ইয়াৰ পিছত ভান্নদেৱীয়ে সাক্ষীক তাত অকলে থৈ তাৰ পৰা গুচি যায়। তাৰপিছত আমি সুনেনীৰ ভয়ানক আত্মাটোকো দেখা পাওঁ। পিছদিনা ৰাতিপুৱা সাক্ষীয়ে তাৰ পৰা পলাব চেষ্টা কৰে, কিন্তু ঘূৰি বাকি তাইক সেই ঘৰটোতে আহি পায়। তাৰ মাজতে ল'ৰা 3টাৰ আত্মাকো দেখা পায় আৰু সিহঁতে কয় তোৰ ছোৱালীটোক সিহঁতে লৈ যাব আৰু তাইৰ ভ্ৰমো হ'ব ধৰে, য'ত ভান্নদেৱী কাজলা আৰু ৰাজবীৰে আহি তাইক সেই কোঠালিটোত জ্বলাই দিয়ে আৰু সুনেনীৰ আত্মাটোৱে আহি তাইৰ কাণত চিঞৰে। নেক্সট দিনা তাই উঠি প্ৰথমে নিজক চম্ভালে, তাৰপিছত তাই ভাবে যে এই ভ্ৰমবিলাকৰ নিশ্চয় অৰ্থ আছে। তেতিয়া ল'ৰাকেইটাই কয় ছোটি মা বুলা ৰহি হে। তাই সিহঁতৰ পিছে পিছে যাই দেখে ল'ৰাকেইটাই সুনেনীক সুধি আছে ছোটি লড়কি কেচি দিখতি হে। তেতিয়া সুনেনীয়ে কয় ছোটি লড়কি ঘনি সুন্দৰী হতি হে। ল'ৰাকেইটাই সোধে क्या वो लोग इसे भी ले जाएंगे? তেতিয়া সুনেনীয়ে উত্তৰ দিয়ে मैं किसी को भी इसे ले जाने नहीं दूंगी। তেতিয়া ভান্নদেৱীয়ে আহি ল'ৰা 3টাক লৈ যায় আৰু য়োগেশ্বৰে আহি তাইক খেদি খেদি কোবাব ধৰে। এইফালে ল'ৰাকেইটাই য়োগেশ্বৰক মাৰিব মানা কৰি সুনেনীক নিজৰ প্ৰটেকশ্যনৰ কাৰণে চাকুখন দিয়ে আৰু সিহঁতে য়োগেশ্বৰক ৰখাব চেষ্টা কৰোঁতে মিষ্টিকেলি চাকুখন য়োগেশ্বৰৰ পেটত সোমাই তৎক্ষণতে সি মৰি যায়। তেতিয়া ভান্নদেৱীয়ে আহি চিঞৰ লগাই দিয়ে যে সুনেনীয়ে য়োগেশ্বৰক মাৰি পেলালে। তাৰপিছত আমি সুনেনীয়ে ৰাণী আৰু বাকী দুজনী তিৰোতাক চাকুখন যাচি দিয়া দেখোঁ আৰু সিহঁতে নিজৰ পেট কাটি বেয়াকৈ চিঞৰিব ধৰে। এইবাৰ সাক্ষীৰ পিনে চাকুখন যাচি দিওঁতে তাই মানা কৰে। তাৰপিছত তাই পলাই ঘৰৰ ভিতৰত যাওঁতে কোঠালিটো জ্বলি তাইৰ পেটটো জ্বলিব ধৰে আৰু অলপ পিছতে এটা জ্বলা কেঁচুৱা আমি দেখা পাওঁ। তাৰপিছত আমি সুনেনী আৰু বাকী 3টা ল'ৰাকো দেখা পাওঁ। ল'ৰা 3টাই কয় আমি এইজনীক একো হ'ব নিদিওঁ, এইজনীৰ ভালদৰে যত্ন ল'ম। নেক্সট দিনা সাক্ষীয়ে নিজৰ কেঁচুৱাটোক বিচাৰি কুৱাটোৰ কাষত যাই দেখে ৰাজবীৰে কুৱাটোত কেঁচুৱাটোক পেলাই দিব ওলাইছে আৰু ল'ৰা 3টাই ৰখাব চেষ্টা কৰিছে। কাজলাই কয় এইবাৰ খেতি ভাল হ'ব। সাক্ষীয়ে কুৱাটোৰ পিনে চাওঁতে দেখে তাত হাজাৰ হাজাৰ কেঁচুৱাৰ ছোৱালী খ পৰি আছে। হঠাৎ সাক্ষীয়ে দেখে তাইৰ পেটৰ কেঁচুৱাটো এতিয়াও ঠিকে আছে, অৰ্থাৎ তাইৰ এতিয়ালৈকে ভ্ৰম হৈ আছিল। তাৰপিছতে সুনেনীয়ে নিজৰ আচল ৰূপত আহি বাকীবিলাক তিৰোতাৰ দৰে তাইকো চাকুখন যাচি দি নিজৰ কেঁচুৱাটোক মাৰিব কয়। সাক্ষীয়ে বহুত ৰখাব চেষ্টা কৰে, কিন্তু সুনেনীৰ আত্মাই একো নুশুনে আৰু তাই চুৰিখন পেটৰ ওচৰলৈ নিওঁতে চিন ইয়াত ব্লেকআউট হয় আৰু ইয়াৰ পিছত আমি দেখোঁ সাক্ষীয়ে নিজৰ কেঁচুৱাটোক বচাব সক্ষম হৈছে। কিন্তু কেনেকৈ? হেমন্তে কয় আমি ইয়াৰ পৰা সোনকালে যাব লাগিব, ইহঁত বহুত ডেঞ্জাৰ মানুহ হয়। তেতিয়া সাক্ষীয়ে কয় যেতিয়ালৈকে মই এই ঘটনাৰ ৰহস্য ফাদিল নকৰোঁ মই কলৈকো নাযাওঁ। একচুৱেলি বেয়া সুনেনী নাছিল, বেয়া আছিল কাজলা, ভান্নদেৱী আৰু ৰাজবীৰ। ল'ৰা 3টাইতো সুনেনীক ভাল পাই কাৰণে তাইৰ লগত আছিল, কিন্তু যেতিয়া য়োগেশ্বৰক তাই মাৰা নাই বুলি চিঞৰি চিঞৰি কৈছিল
সিহঁতে একো নুশুনাকৈ তাইক জ্বলাই সেই কোঠালিটোত পেলাই থৈছিল। সেইখিনি সময়ত তাই ছোৱালী কেঁচুৱা এটা জন্ম দিছিল, কিন্তু ল'ৰা তিনিটাৰ বাহিৰে সেই ৰুমটোত কোনো অহা নাছিল। আৰু যেতিয়া আহিছিল, ৰাজবীৰে ছোৱালীটো লৈ খেতি ভাল হোৱা কুপ্ৰথাৰ নামত সেই ছোৱালীটোৰ বলি দিছিল। আৰু শেষত আত্মহাৰা হৈ সুনেনীয়ে সেই কুৱাটোত জাপ দি আত্মহত্যা কৰিছিল। আৰু তাৰ পিছে পিছে সৰুমা আৰু ভৈনীয়েকক বচাব গৈ সেই ল'ৰা তিনিটাও মৃত্যুমুখত পৰিছিল। সুনেনীয়েতো বাকী তিৰোতাক এই কুপ্ৰথাৰ বিৰুদ্ধে যুঁজিব কৈছিল, কিন্তু বাকী তিৰোতাকেইটাই এইকাৰণে পেট কাটিছিল যাতে সিহঁতৰ বংশ আগুৱাই নাযায়, যাতে আৰু কাজলা ৰাজবীৰৰ দৰে পিখাত জন্ম নহয়। কাজলা আৰু ভান্নদেৱে তাইক এইবিলাক ক'ব মানা কৰে। তেতিয়া সাক্ষীয়ে কয়, যদি মই কৈ থাকোঁ ৰাজবীৰক কৈ বাকী তিৰোতাকেইটাক মৰাৰ দ্বাৰে মোকো মাৰি পেলাব নেকি। আৰু এইটো কৈ হেমন্তৰ ফালে চায়, অৰ্থাৎ ৰাজবীৰ বেলেগ কোনো নহয়, হেমন্ত হয়। এইবিলাক সকলো প্লেনিঙৰ হিচাপত হৈ আছিল। সাক্ষীয়ে ইয়াত ভুলতে আহি পোৱা নাছিল। ৰাজবীৰে ইয়াত চালাকি কৰি তাইক লৈ আহিছিল যাতে সিহঁতৰ ওপৰত লগা অভিশাপ খতম হয়। সাক্ষীয়ে নিজৰ কেঁচুৱাটোক বচাব এইকাৰণে পাৰিছিল, তাই সুনেনীক বিশ্বাস দিছিল তাই সুনেনীৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে যুঁজ দি তাইক ন্যায় দিব, লগতে খেতি ভাল হোৱাৰ নামত কেঁচুৱা ছোৱালীৰ বলিৰ এই কুপ্ৰথাটো বন্ধ কৰিব। বন্ধ কৰাব। এতিয়া যিহেতু হেমন্তৰ আচল ৰূপ সাক্ষীৰ আগত ওলাই পৰিছিল, সি সাক্ষীক মাৰিব আগুৱাই আহে, কিন্তু সেইখিনি সময়ত ৰাণীয়ে আহি সেই দাওখনেৰে তাক খপিয়াই মাৰি সাক্ষীৰ লগত গুচি যায় আৰু চিনেমাখন ইয়াত খতম হৈ যায়। তো গাইজ, এয়াই আছিল ষ্টৰীৰ এক্সপ্লেনেশ্যন। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। এই চিনেমাখনত বিশেষকৈ পিছপৰা অঞ্চলত নাৰীৰ ওপৰত অত্যাচাৰ, ছোৱালীক জন্ম পাওঁতে মাৰি পেলোৱা, খেতি ভাল হোৱাৰ বাবে ছোৱালী কেঁচুৱাৰ বলি দিয়া, এইবিলাক ভালদৰে দেখাইছে। যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন ৰৈ গৈছে তেনেহ'লে কমেণ্ট কৰি জনাব পাৰে। মই সোনকালে আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিম। তো গাইজ, তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ, অহা ভিডিঅ'ত লগ পাম।